লাহৰীঘাট আৰক্ষীৰ বিহু উদযাপন। লাহৰীঘাটৰ থানাত আজি প্ৰথমবাৰৰ বাবে কৰ্মৰত আৰক্ষীসকলে বিহু উদযাপন কৰে। ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত লাহৰীঘাট আৰক্ষীৰ লোকসকলে বছৰৰ প্ৰথমটো দিনত এনেদৰে বিহু উদযাপন কৰা পৰিলক্ষিত হয়। নিজৰ পৰিয়াল তথা ঘৰখনৰ পৰা বহু নিলগত থাকি নিজৰ কৰ্তব্যৰ মাজতে এনেদৰে বিহু উদযাপন কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আমি এতিয়া এটি বিহু দল মাতি আনি আমি ইয়াত বিহু প্ৰদৰ্শন কৰালোঁ। আমাৰ ব্যস্ততাৰ বাবে আমি ঘৰত যাব পৰা নাই, সেইবাবে ইয়াতে আমি এই বিহু দলটি মাতি আমি দৰ্শককো আমোদ দিলোঁ। ইয়াৰ আৰু যিহেতু আপোনালোকৰ ধৰক পৰিয়ালো আছে, বিহুৰ সময়ত ছুটি পাই ঘৰত বিহু উদযাপন কৰিলে মনটো ভাল লাগিলেহেঁতেন। আজি এনেকেই এটা থানাৰ কেম্পাছৰ ভিতৰত বিহু উদযাপন কৰি কেনেকুৱা অনুভৱ হৈছে? আমাৰ এই কেম্পাছত বিহু প্ৰদৰ্শন কৰিলে যিসকলে আমি তেখেতসকলে অশেষ ধন্যবাদ দিছোঁ। আমি উৎফুল্লিত হৈছোঁ, যিহেতু আমি প্ৰতি বছৰে আমি ঘৰতো যাওঁ, এতিয়া আমি কৰ্মব্যস্ততাৰ বাবে যাবলৈ পৰা নগ'ল। গতিকে ইয়াতে ইলেকশ্যনৰ বতৰা সকলো ব্যস্ত হৈ আছে। আমি যিকেইজন আছোঁ তাতে আৰু আমি সন্তুষ্ট হৈছোঁ আৰু তেওঁলোকৰ লাভ বিহু প্ৰদৰ্শন চাই। বিহুৰ মাধ্যমে আমি সকলো আমাৰ নিজৰ ভাই বন্ধুলৈ সকলো যেন মৰম প্ৰীতি মিলা প্ৰীতি থাকি আমাৰ সমাজখন আৰু আমাৰ ৰাজ্যখনক সুখ শান্তিয়ে লৈ যায়, তাৰে আমি মংগল কামনা কৰোঁ।